আপত্তি নমস্কাৰ বন্ধু বান্ধৱীসকল আজি 16 মাৰ্চ গোটৰ মহিলাই 10,000 টকা পাবলৈ কি কাম কৰিব লাগিব অতি সোনকালে এইটো ভিডিঅ'ত ভালদৰে আপোনালোকে জানি লওক প্ৰথমতে ক'বলৈ লৈছোঁ যে আপোনালোকৰ যদি 10,000 টকাৰ কাৰণে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড মোবাইল নম্বৰ লিংক কৰি লওক মানে আপোনালোকে KYC-টো জমা দিয়ক আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে স্ক্ৰীনত দিয়া সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব তো বলক যে প্ৰথমতে আপোনালোকে লিংকটো কৰাই ল'ব আপোনালোকৰ বেংক একাউণ্টৰ লগত তাৰপিছত আপোনালোকে বহুতে ভাবি আছে যে আমাৰ গোটৰ ধৰক আপোনালোকৰ 10 গৰাকী মেম্বাৰ আছে তেতিয়াহ'লে আপোনালোকৰ কি আছে এগৰাকীৰ আপোনালোকৰ কি হ'ব 4টা সন্তান আছে তো তেওঁ নাপাবৰ কাৰণে আপোনালোকৰ গোটে নাপাব নেকি হেতু নাই আপোনালোকৰ মানে নিজৰ একাউণ্টত দিব এইটো আপোনালোকৰ এই 10,000 টকাটো আপোনালোকৰ গোটৰ একাউণ্টত নিদিয়ে আপোনালোকৰ পাৰ্সোনেলভাৱে আপোনালোকৰ এই 10,000 টকাটো দিব আৰু এই 10,000 টকা লৈ আপোনালোকে কি কৰিব লাগিব কাম কৰিব লাগিব যদি আপোনালোকে কাম কৰে তেতিয়াহ'লে আপোনালোকৰ নেক্সট আপোনালোকে 25,000 পাব 12,000 টকা ঘূৰাই দিব লাগিব মানে বেংকত দিব লাগিব 12,000 টকা আপোনালোকে পাব তাৰপিছত আপোনালোকে 50,000 পাব তো তেনেকৈ আপোনালোকে 10,000 টকাটো লৈ পেলাই কাম কৰিব লাগিব কাম কৰিলে আপোনালোকে এই টকাটো লাভ কৰিব তো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গোটেইখিনি প্ৰতিবেদন আপোনালোকে শুনি লওক তো গোটেইখিনি কথা আপোনালোকে ভালদৰে বুজি পাব আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিও আমি ইন্ডিভিজুৱেল দিম 1 এপ্ৰিল তাৰিখৰ পৰা নতুন বাজেট আৰম্ভ হ'ব 1 এপ্ৰিল তাৰিখে বিহালী বিধানসভা সমষ্টিত আমি প্ৰথম হিতাধিকাৰীসকলক এই আঁচনিৰ প্ৰথম 10,000 টকাৰ কিস্তি প্ৰদান কৰিম